জনপ্ৰিয় অভিনেতা অৰূপ বাশ্যক এখন ধাৰাবাহিকৰ শ্বুটিঙৰ মাজতে এজনে এটি সুন্দৰ উপহাৰ দিলে। উপহাৰটোনো কি আৰু উপহাৰ দি লোৱাৰ পিছত অৰূপ বাশ্যই কি ক'লে এবাৰ শুনো আহকচোন। আৰু গাইজ এনেকুৱা আৰু নতুন নতুন ভিডিঅ'বোৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কি হৈছোঁ যে মৰমৰ ভাইটি কৌস্তৱে মোক এটা বহুত ভাল উপহাৰ দিলে। মোৰ এই ফটোখন ধুনীয়াকৈ আঁকিছে, আপোনালোকে চাই লওক। আমি আচলতে তেওঁলোকৰ ঘৰৰ ওচৰতে আমি শ্বুটিং কৰি আছোঁ। একুপি তৰাৰ পোহৰ ইনু বৰুৱাৰ পৰিচালনাৰ এই ধাৰাবাহিকখনৰ শ্বুটিঙত আহোঁতে কৌস্তৱে মোক এই ডাঙৰ গিফ্টটো দিলে। আৰু এই গিফ্টটো বহুত সযতনে মই মোৰ ড্ৰয়িং ৰুমত ধুনীয়াকৈ সজাই আছোঁ। আৰু তেওঁক মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভাল ভাল কাম কৰি যাওক কৌস্তৱে, আৰু জীৱনত আগুৱাই যাওক, ভালদৰে পঢ়া শুনা কৰি আগুৱাই যাওক। তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু কুশলে ৰাখক, ভালে ৰাখক কৌস্তৱক, জীৱনটোত সফল হওক, তাৰ বাবে আপোনালোকক আশীৰ্বাদ দিব। বহুত বহুত ধন্যবাদ। হ'ব থেংক ইউ।